দলৰ পৰা অসমত তিনিটা ৰাজ্যসভাৰ কাৰণে যি নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত মোৰ নামটো দলৰ পৰা প্ৰস্তাৱ কৰিছে আৰু মই আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আশা কৰিছোঁ যে গোটেই প্ৰক্ৰিয়া কমপ্লিট হৈ যাব। অহাকালি স্ক্ৰুটিনি 9 তাৰিখলৈকে উইথড্ৰয়েল টাইম আছে। এইখিনি সময়ত আমি সকলো গম পাম যে কি হ'বলৈ গৈ আছে আৰু মই দলক ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ দলৰ জ্যেষ্ঠসকলক, আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আৰু সকলো নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ পৰা দুজন MP অলৰেডি, এজন লোকসভাত জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু ৰাজ্যসভাত আমাৰ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আছে। আৰু UPPL দল, আমি আঞ্চলিক এটা দল হয়, তথাপিতো পুনৰ আৰু এজন MP আমি পাবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে মই অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ, BTR অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ প্ৰাৰ্থী বিজয় হোৱাৰ কাৰণে নিশ্চয় যদি নিৰ্বাচন হয় আমি সকলোৰে সহায় পাম। আৰু বড়োলেণ্ড অঞ্চলৰ বহুত কাম কৰিব লগা আছে। বিশেষকৈ আমি 2020 চনত বড়ো চুক্তি কৰিছোঁ, 2003 চনত BTC চুক্তি হৈছে। কিছুমান দফাবিলাক ৰূপায়ণ হোৱা নাই আৰু সেই দফাবিলাক আমি ৰূপায়ণ কৰিব লাগিব। ইয়াৰ লগতে অৰ্থ সামাজিক উন্নয়নৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে বিভিন্ন কাম আমাৰ বাকী আছে আৰু এই কামবিলাক কৰিবৰ কাৰণে আমি নিশ্চয় তিনিজনো একেলগ হৈ চেষ্টা কৰিম। আৰু বিশেষকৈ বড়োলেণ্ড অঞ্চলত আমি যোৱা 5টা বছৰত শান্তি প্ৰতিষ্ঠা কৰিছোঁ আৰু শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে 26টা জনগোষ্ঠীৰ মাজত এটা সমন্বয় কৰাৰ এটা পৰিৱেশ কৰিছোঁ। আগতো বহুতে চৰকাৰ কৰি গৈছে, বহুত মন্ত্ৰী MLA হৈ গৈছে, কিন্তু সামাজিকভাৱে যিবিলাক সমস্যা আছে, ৰাজনৈতিক সমস্যা আছে, সমস্যাবিলাক সমাধান কৰাত বহুতখিনি পদক্ষেপ ল'ব পৰা নাছিলে। তো সেইকাৰণে অনাগত দিনত আমাৰ বড়োলেণ্ড অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আমি তিনিজনো লগ লাগি আমি সংসদত চেষ্টা কৰিম। আৰু লগতে বড়োলেণ্ড অঞ্চলত যিখিনি অৰ্থনীতি উন্নয়ন হ'ব লাগে, কেন্দ্ৰৰ পুঁজি আহিব লাগে, ৰাজ্যৰ পুঁজি আহিব লাগে আৰু এইবিলাক সঠিকভাৱে ৰূপায়ণ হ'ব লাগে, এই ক্ষেত্ৰত যিবিলাক কৰণীয় কাম আছে এই কামটো আমি কৰিম বুলি আশা কৰিছোঁ। গতিকে মই আমাৰ দলৰ সকলো নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ আৰু যিসকলে মনোনয়ন পত্ৰত আমাক প্ৰপ'জ কৰাত, যিখিনি AGPৰ পৰা আৰু বিভিন্ন বিধায়কসকলে আমাক সমৰ্থন জনাইছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমি UPPL দলৰ তৰফৰ পৰা 15টা সমষ্টি খেলিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু মই আশা ৰাখিছোঁ যে বড়োলেণ্ডবাসী ৰাইজে যোৱা 5টা বছৰ যিহেতু আমাৰ সাংসদ, আমাৰ বিধায়ক, আমাৰ MCLA, আমাৰ EM আৰু আমাৰ চৰকাৰ চলোৱা যিটো কৌশল বা চৰকাৰ চলোৱা সময়ত আমাৰ যিটো মনোভাৱ, আমাৰ যিটো কাম কৰাৰ যিটো আমাৰ নেতাসকলৰ যিটো কাম কৰাৰ এক্সপিৰিয়েঞ্চ বা যিখিনি এক্সপিৰিয়েঞ্চ দেখা পালে, সেইটো ৰাইজে চবেই একচেপ্ট কৰিছে। এইকাৰণে 15টা সমষ্টিটো আমাক সকলো সচেতন মহলে কৈছে যে সকলো সমষ্টিতে প্ৰাৰ্থী দিব লাগে। এইকাৰণে আমি প্ৰস্তুতি কৰি আছোঁ আৰু মই আশা ৰাখিছোঁ যে আহি থকা এছেম্বলি নিৰ্বাচনত আমি সকলোতকৈ বেছি আসন পাম আৰু সেইকাৰণে আমি 15টাৰ পৰা 15টা সমষ্টিতে অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুতি চলাই আছোঁ। কিছুমান প্ৰক্ৰিয়া বাকী আছে, সেইখিনি সম্পন্ন কৰাৰ পিছত আপোনালোকক আমি অৱগত কৰাম। ৰাজনৈতিক মহলত এটা চৰ্চা হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ ব্যক্তিগত কেন্দ্ৰৰ বাবে ৰাজ্যসভাত গৈছে বুলি এটা ৰাজনৈতিক মহলত চৰ্চা চলি আছে। চৰ্চাটো বহুত হ'ব পাৰে, কিন্তু ৰাজনৈতিকভাৱে কোনো এজনৰ ব্যক্তিগত স্বাৰ্থত ৰাজনীতি কৰিবলৈ নাহে, তেনেকুৱা কোনোবা ব্যক্তি আছে যদি মই নাজানো। অন্ততঃ আমাৰ দলত কোনো MLA নিজৰ কাৰণে, কোনো MCLA নিজৰ কাৰণে, কোনো MP নিজৰ কাৰণে হোৱা নাই, ৰাইজৰ কাৰণে, জাতিৰ কাৰণে, অঞ্চলৰ কাৰণে হৈছে। গতিকে সেইটো কোনোবা হিংসা থকা, ঈৰ্ষা কৰা মানুহবিলাকে এইবিলাক কথা ক'ব পাৰে, কিন্তু তেনেকুৱা উদ্দেশ্যটো লৈ নাই। নিজৰ কাৰণে কৰিলে, বেপাৰ কৰিলে হয়, দোকান দিলে হয়, বিজনেছ কৰিলে হয়, কিবা কৰিলে হয় আৰু নিজৰ কাৰণে কৰিলে। তো গতিকে আজি কিবা যদি MLA হয়, MCLA হয়, এইটো নিজৰ কাৰণে কৰাটো নহয়, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ৰাইজৰে কাম কৰা হয়। তাৰ পিছতো যদি ব্যক্তিগত বুলি কয়, সেইটো কেনেকৈ হ'ব? দলেহে সিদ্ধান্ত লয়, ব্যক্তিগতভাৱেতো সিদ্ধান্ত নলয়।